নমস্কাৰ, মই ৱাজেদ। আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ঈদ উল জোহা। অসমৰ আজি বৃহত্তৰ কটাবাৰী অঞ্চলত ২ নম্বৰ মছজিদত এনেকুৱা জাকজমকভাৱে সজাই তোলা হৈছে আৰু ইতিমধ্যে দেখা গৈছে কিছু সময় পিছতে ঈদ উল জোহা পালন কৰা হ'ব। আৰু উক্ত স্থানত ইতিমধ্যে যি জনসাধাৰণ বা যি ঈদ উল জোহাৰ কাৰণে উলহ মালহৰ সকলো ল'ৰা ছোৱালী এনেকৈ ওলাই আহিছে। মই ইতিমধ্যে শেহতীয়াকৈ যি মন্তব্য কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে বদৰুদ্দিন আজমল চাহাব, মই ২ নম্বৰ মছজিদৰ ইমাম চাহাবক মই পোনপটীয়াভাৱে আজি সমগ্ৰ অসমবাসীক এটা পুৰুষ কৰি কথাটো শুনাই ৰাখিম যে তেখেতে আচলতে কি এই বিতৰ্কটো মুছলমান সমাজত কি আঘাত আনিছে নেকি। মই লাহে লাহে পোনপটীয়াকৈ ভিতৰত সোমাই যাম। ক্ষেত্ৰত লাহে লাহে ভিতৰৰ দৃশ্য সোমাই দেখুৱাবলৈ কেমেৰামেনক অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে বৃহত্তৰ কটাবাৰী অঞ্চলৰ ২ নম্বৰ মছজিদৰ ইমাম চাহাব। মই পোনপ্ৰথমে ইমাম চাহাবৰ ওচৰত যাই আছোঁ। পোনপ্ৰথমে ধৰ্মীয় সংখ্যালঘু মানুহৰ বুকুত আঘাত সানিছে নেকি বদৰুদ্দিন আজমল চাহাবৰ যি কথা কৈছে ঈদৰ আগত গৰুৰ পানী দিয়াৰ কাৰণে, ইয়াৰ কাৰণে আপুনি কি ক'ব? ধন্যবাদ। আপনি যেটি প্রশ্ন করেছে মৌলানা বদরুদ্দিন আজমল গো কোরবানি সম্পর্কে যে মত প্রকাশ করেছে, এইটো আপনি প্রশ্ন করেছে। মই মোৰ তৰফৰ পৰা মই এইটোৱে ক'ম যে তেওঁ এজন বিজ্ঞ আলিম, লগতে এজন ভাল ৰাজনীতিবিদ। তেওঁ যিটো কথা কৈছে এইটো কথাত মই মোৰ তৰফৰ পৰা কোনো ধৰণৰ মত বিনিময় কৰিব খোজা নাই। তেওঁ যিটো কৈছে তেওঁ বুজি পাব। আমি আমাৰ তৰফৰ পৰা তেওঁৰ ওপৰত কোনো কথা ক'ব বিচৰা নাই। আপুনি অসমৰ ৰাইজক কি জনাব? আজি অসমৰ ৰাইজক আজি এইটোৱে জনাম যে আজি আমাৰ ঈদ উল আজহাৰ দিন। ঈদ শব্দটো আৰবী শব্দ, ইয়াৰ অৰ্থ হৈছে খুচি। আৰু এই খুচিত আমি অসমৰ প্ৰত্যেকজন মানুহক শুভেচ্ছা জনাব বিচাৰিছোঁ। লগতে এই খুচিত প্ৰত্যেকজন অসমীয়া মানুহক চামিল কৰিব খুজিছোঁ। আমি প্ৰত্যেকজন মুছলমানে আমি দোৱা কৰিম আল্লাহৰ ওচৰত যাতে আল্লাহ পাকে আমাৰ অসমৰ প্ৰত্যেকজন মানুহক শান্তিতে জীয়াই থকাৰ সুযোগ কৰি দিয়ে, শান্তিতে ৰুজি ৰোজগাৰ কৰি খোৱাৰ সুযোগ দান কৰে। আমি আজি আমাৰ এই ঈদৰ দিনত আমি প্ৰত্যেকজন অসমীয়াৰ কাৰণে দোৱা কৰিম, প্ৰত্যেকজন অসমীয়াই এজন আনজনৰ লগত ভাতৃত্ব বজাই ৰাখি নিজৰ জিন্দগী আগুৱাই লৈ যাব পাৰে। আজি যে কোৰবানী হ'ব কিছু সময় পিছত, নামাজৰ পিছত কোৰবানী হোৱাৰ কিবা নিয়ম নীতি বা কিবা সময় আছে নেকি? কোৰবানী সম্পৰ্কে মই এইটো কথাই ক'ব বিচাৰিম, আমাৰ প্ৰত্যেকজন মুছলিম ভাইসকলক এইটো কথাই মই মোৰ তৰফৰ পৰা ক'ব বিচাৰোঁ যে আমি কোৰবানী কৰোঁতে আমাৰ লগত যিসকল হিন্দু ভাইসকল আছে তেওঁলোকৰ লগত যাতে কোনো ধৰণৰ অন্যায় নহয়, তেওঁলোকৰ যাতে কোনো ধৰণৰ কষ্ট নহয়, তেনেকৈ ছিষ্টেমত আমি কোৰবানী কৰিম। কোৰবানী আমাৰ ধৰ্মীয় হিচাপে আল্লাহ পাকৰ এক অৰ্ডাৰ হয়, হজৰত ইব্ৰাহিম আলাইহিছ সালামৰ সুন্নত হয়। আমাৰ নবীজিয়ে প্ৰত্যেক বছৰে কোৰবানী কৰিছিলে। তো সেই হিচাপত আমি কোৰবানী কৰিম, কিন্তু আমি আমাৰ প্ৰতিবাসী ওচৰ চুবুৰীয়াত যিখিনি হিন্দু মানুহ আছে তেওঁলোকক আমি কোনো ধৰণৰ কোনো কষ্ট নিদিয়া কৰি আমি আমাৰ ধৰ্ম বজাই চলিম। আমাৰ চৰকাৰৰ নিয়ম নীতি সম্পূৰ্ণ